হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আপোনালোকৰো বাৰু ঠাণ্ডা লাগিছে নেকি? বহুতেই কৈ থকা শুনিছোঁ আজি দুদিনমানৰ পৰা বোলে বহুত বেছি ঠাণ্ডা পৰিছে। হয় নেকি বাৰু কথাষাৰ? মই আজি ৰাতিপুৱাতে উঠি বছৰৰ শেষৰটো মঙলবাৰ বুলি কাষতে থকা পঞ্চমুখী হনুমান মন্দিৰ ভাগলৈ বুলি ওলালোঁ আৰু সেই মন্দিৰ ভাগলৈ গৈ দেখা পালোঁ সঁচাকৈ আজি মন্দিৰ ভাগতো মানুহৰ সংখ্যা খুবেই কম। হয়তো চাগে ঠাণ্ডা কাৰণে হ'ব পাৰে, নহ'লে ময়ো আজি যোৱা অকণমান দেৰি হ'ল সেইকাৰণেও হয় চাগে। কিন্তু সঁচাকৈ কিন্তু দেই, বাহিৰলৈ ওলাই গৈ গম পাইছোঁ বহুত বেছি ঠাণ্ডা পৰিছে। বাৰু যিয়ে নহওক, ঠাণ্ডা হ'লেও বছৰটোৰ শেষৰটো মঙলবাৰ হিচাপে তাতে আজি হনুমানৰ বাৰ পৰিছে। সেইকাৰণে ভাবিলোঁ হনুমান মন্দিৰৰ ওচৰলৈকে যাওঁ আৰু বছৰটোত বহুত নঘটিবলগীয়া ঘটনাও ঘটিলে আৰু আহিবলগীয়া দিনবোৰ যাতে তেনেকুৱা একো অপায় অমংগল নহওক, সকলোৰে মংগল হওক, সেইকাৰণে নিজৰ মনতে থকা সকলো মনৰ কথা ভগৱানৰ ওচৰতে অৰ্পণ কৰিলোঁ। লগতে ভগৱানলৈ বুলি আগবঢ়োৱা প্ৰসাদৰ তাৰে অকণমান গ্ৰহণ কৰি ওলাই আহি বাহিৰৰ মন্দিৰৰ পৰিৱেশটো অকণমান দেখাওঁ বুলি তাকে আপোনালোকলৈ বুলি আগবঢ়াইছোঁ। তাৰপিছতে ভগৱানৰ আশীৰ্বাদ লৈ ঘৰলৈ বুলি উভতিলোঁ।